মানসিক বিধি দিছে মাইনে এজন ঘটনা দিওঁতে আছে এতিয়া তুমি আহক বুলি গাঁৱলৈ গৈ গাঁৱৰ মানুহক সুধিবা মানকতা গাঁৱৰ অসমৰ সেই গাঁৱৰ পদ্ম হাজৰিকালে বিয়া দিছিল নাই আৰু কিছুদিনৰ পাছত পদ্ম হাজৰিকাই সুৰভি সেই ক্ষীৰত এবোৰ গুচি এই পৃথিৱীৰ পৰা আঁতৰি গুচি গ'ল বহুত আছে মাইনী বহুত আছে মই ক'ব খুজিছো তোমাক মই কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ মাইনী মই কোনোদিনেই নিষ্ঠুৰ সিদ্ধান্ত নলওঁ মাইনী আমাৰ প্ৰেমৰ কোনোদিনেই মৃত্যু হ'বলৈ মই নিদিওঁ মই এই কথাকে ক'বলৈ আহিছোঁ মাইনী আৰু ক'বলৈ আহিছোঁ এতিয়াও তুমি মোৰে হৈ আছা ইয়াতকৈ বেছি হাজাৰ দিন আহিবা তুমি মোৰে হৈ থাকিবা মাইনী তুমি মোৰে হৈ থাকিবা